Hello everyone, কি খবৰ? Welcome back to my YouTube channel. So camera quality অলপমান বেয়া হৈ আছে কাৰণ মই ৰাতি ভিডিওটো শ্বুট কৰি আছো তো সেইবাবে তো অলপমান মানে এডজাষ্ট কৰি ল'ব আৰু এতিয়া সো আপোনালোকে থাম্বনেল চাই গম পাইছে আজি ভিডিওটো কি হ'বলৈ গৈ আছে আৰু আজি ভিডিওটো হ'বলৈ গৈ আছে মেকআপ কালেকশ্যন আৰু যোনটো আপোনালোকে মানে ৰিকুৱেষ্ট কৰিছিলে তো সেইবাবে মই ভাবিলো মেকআপ কালেকশ্যন দিম বুলি পেলাই প্ৰথমতে ভাবিছিলো দিম বুলি পেলাই তাৰপিছত ভাবিলো নালাগে দেখাবলগীয়ানো ইমান বস্তু নাই মোৰ ঠাইত তো তথাপিতো ভাবিলো দি দিওঁ আৰু মই চাওঁ মই এই দুবছৰ মানে ফেব্ৰুৱাৰীত 2 বছৰ হ'বগৈ মানে 2 বছৰ বুলি ক'ব নোৱাৰিব কাৰণ মানে মই মাজতে মেকআপ চেকআপটো বাদেই দিছিলোঁ তো এবছৰ বুলি ক'ব মই এবছৰত মই কিমানখিনি মেকআপ কালেকশ্যন কৰিলোঁ আৰু মই যোৱা 22 চনৰ জানুৱাৰী মাহৰ পৰা মেকআপ ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছোঁ ইনষ্টাগ্ৰামত তো তেতিয়াৰ পৰা মই মানে মেকআপ অলপ চলপ কিনিবলৈ আৰম্ভ কৰি দিছিলোঁ তো তেতিয়াৰ পৰা অলপ চলপ মানে মেকআপ গোট খাই গ'ল আৰু তাৰ লগতে মানে মোৰ মেকআপৰ প্ৰতি বহুতেই ইণ্টাৰেষ্ট বাঢ়ি গ'ল আৰু কি ক'ম মানে মোৰ মেকআপ বস্তু মানে মেকআপৰ প্ৰডাক্ট কিনিয়ে থাকিব মন যায় তাৰপিছতো মই ইমানখিনিতো মানে টাইমবিলাক ৱেষ্ট কৰি ধুনীয়াকৈ মেকআপৰ ভিডিঅ' বনাওঁ নহয় জানো তো সেইবাবে মই মানে অলপ চলপ কলাবেশ্যনো পাইছিলোঁ যোনটোক আপোনালোকে প্ৰমোশ্যন বুলিও ক'ব পাৰে প্ৰমোশ্যনৰ কাৰণে যোনবিলাক প্ৰডাক্ট আহে আৰু ইউটিউবৰ কাৰণে মই একো পোৱা নাই বৰ্তমান কাৰণ মই ভিডিঅ'টো নিদোঁৱেই ইমানকৈ মানে কলাবেশ্যনত আপোনাৰ ইনষ্টাগ্ৰামৰ কাৰণে পাইছিলোঁ মষ্টলি মানে স্কিন কেয়াৰ প্ৰডাক্টে কলাবেশ্যনত পাইছোঁ মেকআপ প্ৰডাক্ট ইমানকৈ পোৱা নাই আৰু এই কথাটো কোৱা কাৰণ এইটোৱে যে আপোনালোকে ভাবিব মানে মই ভিডিঅ' বনাওঁতো মই এইবিলাকৰ পাওঁ নহয় মানে মই মোৰ নিজৰ পইচাই খৰচ কৰি পেলাই এই বস্তুবিলাক লৈছোঁ আৰু নাভাবিব যে মোৰ মা দেউতাই পইচা উলিয়াই দিয়ে লোৱা এইখিনি তুমি বজাৰ কৰিবা মাইনা লোৱা এইখিনি মেকআপ চেকআপ কিনিবা নাই আমাৰ মা দেউতা মানে এইবিলাকত মানে ছাপোৰ্ট কৰে বাট ইমান মানে নহয় আৰু পইচা চইচা দি দিব তেনেকুৱা নহয় যেতিয়া মই মেকআপৰ ভিডিঅ' কালেকশ্যনৰ ভিডিঅ'টো মই মানে শ্বুট কৰিছোঁ তেতিয়া মই মানে ভাবিছোঁ মোৰতো বহুত কিছুমান বস্তু মানে শেষ হৈ গৈছে মানে কিছুমান বস্তু এতিয়াও কিনিব বাকী আছে তো কিমান বকিছোঁ ন মই তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব বুলি মেকআপ কালেকশ্যন যদি চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব কমেণ্ট এটা কৰিব আৰু লগতে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে সেইটো হৈছে মোৰ মানে মেকআপৰ ভেনিটি বুলি ক'ব পাৰে আৰু মেকআপৰ যথেষ্ট ষ্ট'ৰেজ যি বুলি কয় তো ফাৰ্ষ্টত আছে স্কিন কেয়াৰ প্ৰডাক্টবিলাক তাৰপিছতে আছে আপোনাৰ যোনবিলাক ফাউণ্ডেশ্যন ব্লাছ যোনবিলাক আৰু মেকআপৰ যোনবিলাক প্ৰয়োজনীয় বস্তু সেইবিলাক আছে প্ৰাইমাৰ চাইমাৰ তাৰপিছতে আছে আপোনাৰ আই শ্বেডো পেলেটবিলাক মেকআপ ফিক্সাৰো আছে তাৰ পাছত আছে হেয়াৰ এচেঞ্চিয়েল তাৰ লগতে আছে ইয়েৰিংছ আৰু লিপষ্টিক আৰু তাৰ একে শেষৰ যোনটো তাত যোনবিলাক লাগি থাকে আৰু এইবিলাক কিবা কিবি এইবিলাক এইটো মানে নাহাই হ'ল তো মই আপোনাক ভালদৰে তলত নি পেলাই দেখাই আছোঁ তো ইমানখিনিয়ে আৰু তো ফাৰ্ষ্ট যোনখিনি ওপৰত আৰু ইয়াৰ মানে প্ৰাইচটো চাই কোৱালিটিটো ধুনীয়াই মানে ভাল আৰু ঠিক ঠাক কিন্তু একে ইমানো হাই ফাই নহয় আৰু প্ৰাইচটো হিচাপত ভাল আৰু এইটো মই মিছ'ৰ পৰা লৈছিলোঁ তো ফাৰ্ষ্ট ইয়াতে মই যোনবিলাক বস্তু মানে মোৰ মানে মষ্টলি মানে লাগিয়ে থাকে তো সেইবিলাক প্ৰডাক্ট মই মানে বস্তুবিলাক থৈ দিছোঁ ইয়াত আৰু এইটো হৈছে বেবী ৱেট ৱাইপছ আৰু যোনটো মানে মেকআপ ৰিমুভ কৰিবলৈ মেকআপ ৰিমুভ কৰিবলৈ লাগিয়ে থাকে তো সেইবাবে মই ওপৰতে থৈছোঁ আৰু এইটো হৈছে মামা আৰ্থৰ অনিয়ন হেয়াৰ অইল আৰু তাৰপিছত এইটো আছে ব্লু হেভেনৰ নেল ৰিমুভাৰ এইটো হৈছে লিপ বাম লেকমিৰ আৰু এয়া হৈছে ব্ৰাছবিলাক আৰু মোৰ ঠাইত মানে ব্ৰাছ কালেকশ্যন ইমানো নাই আছে মোৰ বাবে যথেষ্ট আৰু মেকআপত সদায় আপোনাৰ কিমান বস্তু আছে সেইটো আপোনাৰ মানে মেটাৰ নকৰে আপুনি সেইখিনি বস্তুৱে কিমানখিনি কৰিব পাৰে সেইটো আপোনাৰ মেটাৰ কৰে তো ইমান যে দামী বস্তু থাকিব লাগিব তেনেকুৱা কোনো কথা নহয় খালি টেকনিকবিলাক জানিলেই হ'ল তো তাৰ ওচৰত আছে এইটো আপোনাৰ ৱাও বডি লোশ্যন তাৰপিছতে এইটো আছে গুড বিপছৰ ৰ'জ টোনাৰ তাৰপিছতে এইটো আছে গুড বিপছৰ গ্ৰীণ টি টোনাৰ আৰু বহুতেই ধুনীয়া বিশেষকৈ এইটো ছামাৰৰ কাৰণে বেছি ভাল আৰু এইটো উইণ্টাৰ ছিজনৰ কাৰণে যদি উইণ্টাৰ ছিজনত ইমান টোনাৰ ইউজ নহয় তথাপিতো যদি মানে ইউজ কৰিব বিচাৰে দেন এইটো ইউজ কৰিব পাৰে তাৰপিছত এইটো আছে এল'ভেৰা জেল যিটো মই কেতিয়াবা মইশ্চাৰাইজাৰ হিচাপেও ইউজ কৰোঁ তো বহুতেই ভাল আৰু তাৰ তলত এইটো আছে পাৱাৰ গামিজ যোনটো মোৰ কলাবেশ্যনৰ কাৰণে আহিছিলে আৰু যাৰ নখ আৰু হেয়াৰ ফল মানে এইটো আপোনাৰ গ্ৰ'থ কৰে আৰু এইটো মই মানে ইয়াৰ মানে ভাল ৰিজাল্ট পাইছোঁ ব্যৱহাৰৰ কাৰণে আহে আৰু প্ৰডাক্টটো তাতে টেবলেট টাইপো আহে আৰু যোনটো মই মানে খোৱাৰ পিছত মানে মোৰ চুলি মানে সৰাটো বহুতে কৰিছে আৰু মোৰ মানে বহুত চুলি হৈ থাকে তো বহুত যথেষ্টখিনি মই মানে ভাল ৰিজাল্ট পাইছোঁ এইটো পৰা
তাৰপিছতে এইটো আহিছিলে ব্ৰায়'টিকৰ এইটো হেৰি আপোনাৰ ফেচ পেক, যোনটো মই ইউজ নকৰোঁ, মা আৰু ভণ্টিয়ে কেতিয়াবা লগাই মাজে সময়ে। আৰু এইটো হৈছে মামা আৰ্থৰ অনিয়ন হেয়াৰ চিৰাম, যোনটো মই ইউজ কৰোঁ আৰু পৰি পেলাই মুখখনো ফাটি থাকিলে মানে মুখনিখন। তাৰপিছত হৈছে নেল পলিচ, নেল পেইণ্ট, আৰু এইটো হৈছে চুগাৰৰ লিপ বাম। আপোনাৰ ব্ৰাছ আছে, তো তাত আছে মষ্টলি স্কিন কেয়াৰ প্ৰডাক্ট, আৰু এই কেইটামান মানে পাউচ ৰখা হৈ আছে, যোনবিলাক মানে এনেই থৈছোঁ আৰু থ'ব ঠাই নাইতো সেইবাবে। আৰু এইকেইটাহঁত আপোনাৰ মই মানে পাৰ্পলৰ পৰা কিবাকিবি অৰ্ডাৰ দিছিলোঁ, তো এইকেইটা ফ্ৰী পাইছিলোঁ। আৰু এইটো হৈছে ছেভ কৰা ৰেজৰ, আৰু বাকীখিনি মই আপোনালোকক তলত নি পেলাই দেখুৱাই দিছোঁ, তো তেতিয়াহে মই ভালদৰে দেখুৱাব পাৰিম। চ' গাইজ, প্ৰথম আহিলে স্কিন কেয়াৰ প্ৰডাক্ট প্ৰথম ব্ৰাছটোত, আৰু যোনবোৰ মই ইমানকৈ ইউজ নকৰোঁ আৰু মানে কেতিয়াবা কৰা হয়, সেইবাবে মই ওপৰতে মানে প্ৰথমতে থৈছোঁ, যাতে মোৰ সুবিধা হয় বস্তুবিলাক পাবলৈ। তো ব'লক মই এটা এটাকৈ আপোনালোকক দেখাওঁ গোটেইখিনি। চ' ফাৰ্ষ্ট হৈছে এইটো তেল, আৰু এইটো ট্ৰায়েল কাৰণে আহিছিলে। এইটো হৈছে হেয়াৰ অইল, আৰু এইটো বহুতেই ভাল। ইয়াৰ লগত আৰু এইফালে আছে এটা সৰু প্লাম বডি মিষ্ট, আৰু ইয়াৰ গোন্ধটো বহুতেই ধুনীয়া। তাৰ লগতে মানে এইটো ট্ৰায়েল প্ৰডাক্ট আছিলে, আৰু এইটো শেষেই হ'ব, অলপমান আছে বাকী। তাৰপিছত এইটো আছে মামা আৰ্থৰ এইটো অনিয়ন শ্বেম্পু। এইটো কিবা নম্যা বেণ্ডৰ নে কিবা এটা আছিলে, এইটো কলাবেশ্যনৰ কাৰণে আহিছিলে। এই দুইটা কম্বত আহিছিলে। এইটো হেয়াৰ ৰিমুভাৰ ক্ৰীম, এইটো এইটো কিবা ডে ক্ৰীম, লগত এইটো কলাবেশ্যনৰ কাৰণে আহিছিলে। তাৰপিছতে আৰু মেটিফাইং মইশ্চাৰাইজাৰ প্লাম গুডনেছৰ, এইটো বহুত ধুনীয়া, অইলি স্কিনৰ কাৰণেতো বেছি ভাল হ'ব। তাৰপিছতে আহিলে এইটো হৈছে বায়'টিকৰ পাপায়া ডিপ ক্লিনজাৰ ফেচ ৱাছ, আৰু এইটো মই ইউজে কৰা নাই, চাব পাৰে। আৰু এইটো বিশেষকৈ অইলি স্কিনৰ কাৰণে বেছি ভাল, আৰু আপোনালোকৰ নৰ্মেল যদি স্কিন, তেনেহ'লে আপোনালোকে গৰম দিনত এইটো ইউজ কৰিব পাৰিব, মানে ভাল ৰিজাল্ট পাব। তাৰপিছতে আহিলে এইটো হৈছে ইয়াৰ ওপৰত আছে এইটো টেকৰ ডে ক্ৰীম, আৰু মই ইমানকৈ ইউজ নকৰোঁ, কেতিয়াবা ভিডিঅ'ৰ কাৰণে ইউজ কৰিব লগা হৈ যায়, তো সেইবাবে মই এইটো ইউজ কৰোঁ। আৰু এইটো মোক কলাবেশ্যনৰ কাৰণে আহিছিল, আৰু তো মই ইমানকৈ ইউজ নকৰোঁ। তো তাৰপিছতে আহিলে এইটো নাইট জেল, এইটো টেকৰ, এইটো কলাবেশ্যনৰ কাৰণে আহিছিলে, আৰু ইয়াৰ লগত ফেচ ৱাছ এটা আহিছিলে, যিটো মই ইউজ কৰোঁ, তো ইয়াত নাই সেইবাবে। তাৰপিছতে আহিলে এইটো হৈছে মামা আৰ্থৰ ভিটামিন চি আল্ট্ৰা লাইট জেল অইল ফ্ৰী মইশ্চাৰাইজাৰ। এইটো মই বেছিকৈ ইউজ কৰোঁ ডেইলি লাইফত, আৰু এইটো বহুতেই ধুনীয়া হয়। ঠাণ্ডা দিন হওক, গৰম দিন হওক, অইলি স্কিন হওক, ড্ৰাই স্কিন হওক, চবেই ইউজ কৰিব পাৰে, বহুতেই ধুনীয়া। তাৰপিছতে আহিলে এইটো ৱাও চাইন্সৰ আনটিল একনিৰ ফেচ চিৰাম, এইটো বহুতেই ধুনীয়া হয়, আৰু এইটো মোৰ মানে ফাৰ্ষ্ট কলাবেশ্যনৰ কাৰণে আহিছিলে ইনষ্টাগ্ৰামত। তাৰপিছতে আহিলে এইটো হৈছে ENN বিউটিৰ এইটো মানে হাইড্ৰেটিং, এইটো হৈছে লিপ মাস্ক বহুতেই ধুনীয়া হয়, আৰু গোন্ধটো বহুত ধুনীয়া, আৰু লগতে আপোনাৰ লিপছটো বহুত টাইমলৈকে মইশ্চাৰাইজ কৰি ৰাখে। আৰু এইটো মোৰ কলাবেশ্যনৰ কাৰণে আহিছিলে, আৰু পাইছিলোঁ কম্বত আহিছিলে দুইটা কলাবেশ্যনৰ কাৰণে। তো এইটো বহুত ধুনীয়া, ইয়াৰ গোন্ধটো বেছি মোৰ ফেভৰেট হয়, একদম খাই দিওঁ যেন লাগে গোন্ধটো, ইমান ধুনীয়া। তাৰপিছতে এইটো আছে গাৰ্নিয়া মাইচেলাৰ ৱাটাৰ, আৰু এইটো মানে মেকআপত বহুতেই প্ৰয়োজন হয়, তো সেইবাবে মই এইটো ওপৰতে থওঁ, কিন্তু কেতিয়াবা ইয়াতে থোৱা যায়। তো তাৰপিছতে আহিলে এইটো হৈছে প্লামৰ হেয়াৰ মাস্ক, আৰু এইটো মই ইউজে কৰা নাই, এইটো ট্ৰাই অন প্ৰডাক্ট, তো সেইকাৰণে ইমান সৰু দেখিছে আপোনালোকে। চ' তাৰপিছতে আহিলে এইটো হৈছে কফিনৰ ফেচ মাস্ক, এইটো বহুতেই ধুনীয়া হয়, আৰু এইটো হৈছে ট্ৰাই অন প্ৰডাক্ট, এইটো মই ইউজ কৰিছোঁ। তাৰপিছতে আহিলে এইটো প্লাম গুডৰ বি গুড, এইটো হৈছে আপোনাৰ ক্লিনজিং বাম, যিটো আপোনালোকে মেকআপ ৰিমুভ কৰিবলৈ ইউজ কৰিব পাৰে, বহুতেই ধুনীয়া। আৰু মই ভাবি আছোঁ ইয়াৰ ডাঙৰ চাইজটো ল'ম বুলি পেলাই, কাৰণ মেকআপত বেছি মানে এইবিলাক মাইচেলাৰ ৱাটাৰ, ক্লিনিং বাম, এইবিলাক বহুতেই প্ৰয়োজন হয়, তো মই ডেইলি মেকআপৰ ভিডিঅ' প্ৰায় বনাওঁ, তো মানে মোক লাগিয়ে থাকে। তাৰপিছতে আহিলে এইটো ৰোল অন ৰেক্সনা। তাৰপিছতে আহিলে এইটো নিম্যা নেচাৰেল স্কিন কেয়াৰ ইয়াৰ ব্ৰেণ্ডটোৰ নাম, এইটো হৈছে এটা লিপ চিৰাম, এইটো ঠিক ঠাক কলাবেশ্যনৰ কাৰণে আহিছিলে, তো সেইবাবে মই এইটো ইয়াত ৰাখি থৈ দিছোঁ। তো ইমানখিনিয়ে মোৰ স্কিন কেয়াৰ প্ৰডাক্ট। তো ব'লক আমি এতিয়া নেক্সট ডোৰটোত কি আছে। নেক্সট আহিলে এইটো, আৰু এইটো হৈছে আপোনাৰ ব্লাছ, ফাউণ্ডেশ্যন, মাস্কাৰা, আইলাইনাৰ, যি আছে, আৰু এইবিলাক মই কৈছোঁ। আৰু গাইজ ইমান বৰ বেছি নাই, তথাপিতো মোৰ কাৰণে এইখিনিয়ে বহুত, তো মই এফালৰ পৰা আৰম্ভ কৰোঁ। চ' ফাৰ্ষ্ট এইটো দেখিছেনে, এইটো ইয়াৰ পেকেজিংটো ইমান ধুনীয়া, এইটো হৈছে তাপচি বিউটিৰ ব্লাছ, আৰু এইটো মোৰ কলাবেশ্যনত মই পাইছিলোঁ, তো একদম বহুতেই ধুনীয়া, আৰু ইয়াৰ মানে কোৱালিটিটো বহুত ধুনীয়া, আৰু অলপমান প্ৰাইচটো বেছি, মই মানে আজি চাইছিলোঁ নাইকাত প্ৰাইচটো বেছি আছে,
1000 মান নে 1200 মান দেখাইছে। ইয়াতো হয়তো লিখা হৈ আছে, ইয়াতো সিমানেই লিখা হৈ আছে। তো এনেতো মোৰ ভালে লাগিছে, এনেতো মই নিকিনিলোঁ হতিন, কাৰণ ইমান ধৰি লওক প্ৰাইচটো অলপ বেছি, কিন্তু এতিয়া কলাবেশ্যনৰ কাৰণেতো আহিছে, তো ফ্ৰী প্ৰডাক্ট, ফ্ৰী বস্তু কাক নালাগে নহয় জানো। চ' মই ইয়াক ভালদৰে দেখাই দিওঁ আপোনালোকক কেনেকুৱা বস্তুটো। তো ৰ'বক। চ' গাইজ ভিতৰৰ পেকেজিংটো হৈছে এনেকুৱা, ইমান ধুনীয়া পেকেজিং, আৰু মই দেখুৱাই দিছোঁ এইটো হৈছে প্ৰডাক্টটো, আৰু ইয়াতে লিখা আছে তাপচি বিউটি বুলি পেলাই। চ' গাইজ চাব পাৰে একদম ৰ'জ টাইপৰ, একদম গোলাপ ফুলৰ নিচিনা, আৰু ইয়াৰ পিগমেণ্টেশ্যনো বহুতেই ধুনীয়া, চাব পাৰে। ইয়াত মানে মেনশ্যন কৰা হৈ আছে যে আপুনি যিমানে এইটো ইউজ নকৰে, গোলাপ ফুল পৰা এনেকেই ধুনীয়া হৈ থাকিব, ভাগি নাযায়। আৰু এইটো মানে কি আপোনাৰ পাউডাৰো টাইপৰো নহয়, আৰু একেবাৰে অতি ক্ৰীম টাইপৰো নহয়। ইয়াৰ মানে এটা বেলেগ এটা টেক্সচাৰ আছে, কি এতিয়া মই নাজানো, কিন্তু একদম বহুত ধুনীয়া হয়, ইউজ কৰিতো ভালেই লাগিছে। চ' গাইজ মানে মই এইবিলাক ছেপাৰেটকৈ এইকাৰণে ৰাখিছোঁ, যাতে বস্তুবিলাক ভালদৰে মানে নিজৰ জেগাত থাকে। এনেতো মোৰ বস্তু একদম এনেকৈ নাথাকে, ইটো সিটো অ'ত ত'ত চব নাথাকে। আজি আপোনালোকক দেখাবৰ বাবে ইমান কষ্ট কৰিছোঁ, মানে বস্তুবিলাক ধুনীয়াকৈ চিডিলকৈ ৰাখিছোঁ। এনেও বাৰু ৰাখিব বিচাৰোঁ, কিন্তু কি হয় প্ৰায়ে ভিডিঅ' বনোৱা যায়, তো সেইবাবে বস্তুবিলাক ইফাল সিফাল হৈ যায় আৰু। তো এইকেইটা হৈছে মোবাইলৰ যোনটো এইটো বাকচ থাকে যে, সেই তাৰ। চ' এতিয়া ব'লক, এইটোতো মই আপোনালোকক দেখুৱালোৱেই। তাৰপিছত এইটো হৈছে আপোনাৰ ষ্টেজ প্ৰাইমাৰ অইল। এইটো মানে ড্ৰাই স্কিনবিলাকৰ কাৰণে বহুতেই ভাল, বিশেষকৈ উইণ্টাৰ ছিজনৰ বাবে বহুতেই ধুনীয়া। তো তাৰপিছতে আহিলে এইটো কি আছে, এইটো ইনচাইড কছমেটিকৰ কালাৰ কাৰেক্টাৰ। তাৰপিছতে আহিলে এইটো ৰঞ্জিল নাজানো আৰু, কছমেটিকৰ এইটো হাইলাইটাৰ, আৰু এইটো মানে মোৰ ফাৰ্ষ্ট হাইলাইটাৰ আছিলে মেকআপ। তেতিয়া মই মানে মেকআপ অলপ চলপ কৰিবলৈ চখ যেতিয়া জন্মিছিলে, তো তেতিয়া মানে আৰু এনেই কিনিছিলোঁ। এনেই নহয় মানে মই নাজানিছিলোঁ, তো সেইবাবে কিনিছিলোঁ, আৰু এইটো ভাগি গ'ল, কেনেকৈ ভাগিলে নাজানো। তাৰপিছত এইটো হৈছে মিছ ক্লিয়াৰ আইলেছ গ্লো, আৰু এইটো মানে বহুত ধুনীয়া হয়। এইফালে আছে, এইটো হৈছে লেকমিৰ লুজ পাউডাৰ, একদম বহুতেই ধুনীয়া, আৰু ইয়াৰ কালাৰটো গ্ল'পিয়া কালাৰ। তাৰপিছতে আহিলে এইটো মাইক্লিয়ামৰ ৰেডিয়েঞ্চ মেট কম্পেক্ট পাউডাৰ। তাৰপিছতে তাৰপিছতে আহিলে এইটো লেকমিৰ লেকমি কম্পেক্ট, আৰু এইটো একদম মোৰ বহুতেই ফেভৰেট হয়, আৰু চাব পাৰে শেষ কৰি দিলোঁ, একদম বহুতেই ধুনীয়া, মানে ইউজ কৰি মই বহুতেই ভাল পাইছোঁ। গোটেইকেইটাৰ ভিতৰত এইটোৱে মই ইউজ কৰি বেছি ভাল পাওঁ, তো শেষ হৈ গ'ল, এনেকুৱা এটা অৰ্ডাৰ দিব লাগিব। তাৰপিছতে আহিলে মিডিয়াম হানি ব্লু হেভেনৰ কম্পেক্ট। তাৰপিছতে এইটো আহিলে ব্লু হেভেনৰ ব্লাছ চিমাৰ মেট ব্লাছ এইটো। তাৰপিছতে আহিলে চুগাৰৰ এইটো কি আছিলে, এইটো ব্লাছ পেলেট হয়, সৰু মিনি চুগাৰৰ সৰু মানে এইটো কালাৰটো এইটো। আৰু এইটো মই কলাবেশ্যনৰ পাইছিলোঁ বুলি ক'ব পাৰিব, কাৰণ ভিডিঅ' এটা বনাব আহিছিলে, তো তাত মানে এটা ভাউচাৰ দিছিলে, তো আপুনি যিমান মানে 500 নে 10,000ৰ ভিতৰত যিকোনো প্ৰডাক্ট পাৰচেছ কৰিব পাৰে তেওঁলোকৰ ৱেবছাইটৰ পৰা, তো তাত পাইছিলোঁ এইটো মানে ফ্ৰী প্ৰডাক্টে। তো তাৰপিছতে আহিলে এইটো ইনচাইড কছমেটিকৰ হাইলাইটাৰ, একদম এফৰ্ডেবল, 100 টকাতে একদম বহুত ধুনীয়া হাইলাইটাৰ। তাৰপিছতে আহিলে এইটো কি আছিলে, ষ্টে কিউকিৰ এইটো কণ্ট'ৰ ষ্ট্ৰিক, আৰু এইটো মোৰ ফাৰ্ষ্ট কণ্ট'ৰ আছিলোঁ। তাৰপিছতে এইটো আহিলে মাৰ্চ কছমেটিকৰ এইটো ব্লাছ পেলেট, আৰু এইটো একদম মোৰ ফাৰ্ষ্ট যেতিয়া মই মেকআপ মানে অলপ জানিছিলোঁ, তো তেতিয়া কিনিছিলোঁ। এইটো হৈছে মাৰ্চ কছমেটিকৰ 5 কালাৰ, আৰু এইটো মই ইউজটো কৰিছোঁৱে, চাব পাৰে অৱস্থা বেয়া, চাব পাৰে ইয়াতে 4টা ব্লাছ আহে আৰু এটা হাইলাইটাৰ আহে। এতিয়াও মই কেতিয়াবা ইউজ কৰিলোঁ। তাৰপিছতে এই মাজতে যে দেখিছে, এই মাজতে হৈছে এটা মোৰ মানে ফেভৰেট প্ৰডাক্ট, মানে এখন হৈছে ফেচ পেলেট চুগাৰ কছমেটিক, আৰু এখন মই নিজে পাৰচেছ কৰিছিলোঁ। গাইজ ইয়াত ধুনীয়া এখন আইনা পাব, তাৰ লগতে পাব কণ্ট'ৰ, হাইলাইটাৰ, ব্লাছ, ধুনীয়া আৰু মানে ইউজ হৈ। তাৰপিছত আমাৰ এইখিনি হৈ গ'ল। তাৰপৰা এতিয়া এডোখৰ পৰা চাম আমি আমাৰ কি আছে। চ' গাইজ এইটো হৈছে চুইচ বিউটিৰ ৰিয়েল মেকআপ বেছ হাইলাইটাৰ প্ৰাইমাৰ, আৰু এইটো বহুতেই ধুনীয়া হয়, বিশেষকৈ উইণ্টাৰ ছিজনৰ বাবে, আৰু যোনবিলাকৰ ড্ৰাই স্কিন, তো এইটো ইউজ কৰিব পাৰে। এইটো প্ৰাইমাৰো কাম দিয়ে, আৰু অলপমান চাইন হৈ যায় মুখখন, বহুতেই ধুনীয়া চুইচ বিউটি। তো তাৰপিছত আহিলে এইটো চুইচ বিউটিৰ হাই কভাৰেজ ৱাটাৰপ্ৰুফ ফাউণ্ডেশ্যন, আৰু এইটো একদম ফাৰ্ষ্ট মই কিনিছিলোঁ ফাউণ্ডেশ্যনৰ ভিতৰত, যিটো একদম মোৰ পচন্দ নহয় বৰ্তমান। এতিয়া উইণ্টাৰ ছিজন কেনেকুৱা হয় নাজানো, বাট মোৰ ইমান ভাল নালাগে এইটো ইউজ কৰি। তো তাৰপিছতে আহিলে এইটো মেবেলিনৰ ফাউণ্ডেশ্যন, আৰু এইটো বহুতেই ধুনীয়া ফুল কাভাৰেজ দিয়ে, বিশেষকৈ নৰ্মেল আৰু অইলি স্কিনৰ বাবে বহুতেই ধুনীয়া, একদম ফুল কাভাৰেজ দিয়ে। আপোনালোকে এইটো ব্ৰাইডেল মেকআপতো ইউজ কৰিব পাৰে।
তাৰপিছতে আহিলে এইটো মেবলিন ফিটমি যোনটো সৰু পেকেটটো থাকে ন, তো সেইটো মানে কম পাইছোঁ আৰু এইটো ভালেই, এইটো মিডিয়াম কভাৰেজ দিয়ে আপোনাৰ। তাৰপিছতে আহিলে এইটো হৈছে ইনচাইট কছমেটিকৰ মেকআপ ফিক্সাৰ, আৰু এইটো বহুত ভাল বহুত, আৰু মোৰ এটাই মেকআপ ফিক্সাৰ আছে আৰু যিটো হৈছে এইটো। তাৰপিছতে আহিলে এইটো চুগাৰৰ ইলুমিনেটিং ছানস্ক্ৰীম, আৰু এইটো মানে অলপ চাইন কৰে, তো আপুনি এনেই লগাব নোৱাৰিব, বিয়াইছে বা ক'ৰবাত গ'লে তেনেকৈ লগাব পাৰিব। তো মই তেনেকৈ ইউজ কৰোঁ, আৰু এইটো মই নিজে মানে কিনা নাই, তো নিজে কিনা হেঁতেন মই নিকিনিলোহেঁতেন, নিজে যদি শিকোঁ কিন্তু কলাবেশ্যনত মানে পাইছিলোঁ, তো সেইবাবে আছে ইয়াত। তাৰপিছতে আহিছে এইটো হুডা বিউটিৰ প্ৰাইমাৰ, আৰু মই এইটো ফাৰ্ষ্ট প্ৰাইমাৰ কিনিছিলোঁ লাইফত, ফাৰ্ষ্ট মানে পাৰ্চেছ আছিলে, মানে মই তেতিয়া প্ৰাইমাৰ বিষয়ে একোৱেই নাজানো, আৰু এইটো মই ইউজেই মানে নকৰিলোঁ। চ' গাইজ তাৰপিছতে আহিলে এইটো এইটো লেকমি 925 CC ক্ৰীম। তাৰপিছতে আহিলে এইটো অলিভিয়াৰ পেন ষ্টিক ফাউণ্ডেশ্যন, এইটো বহুতে ধুনীয়া ফুল কভাৰেজ দিয়ে আপোনাৰ। তাৰপিছতে আহিলে এইটো NYWৰ, মানে আপুনি এইটো ফাউণ্ডেশ্যনকৈও ইউজ কৰিব পাৰিব, ৰানএৱে, আৰু কনচিলাৰ টাইপো ইউজ কৰিব পাৰিব, আপোনাৰ চইচ। তাৰপিছতে আহিলে NYW, তাৰপিছতে আহিলে এইটো ব্লু হেভেনৰ ফাউণ্ডেশ্যন ষ্টিক, এইটো ভাল মিডিয়াম। তাৰপিছতে আহিলে এইটো নাইকাৰ পেপ মি আপ প্ৰাইমাৰ, এইটো ধুনীয়া, বিশেষকৈ অইলি স্কিন আৰু অ'পেন প'জৰ প্ৰব্লেম যাৰ আছে তেওঁলোকৰ বাবে। তাৰপিছতে এইটো হৈছে মই মানে এনেই বনাইছিলোঁ বহুত দিনৰ পৰা, ক'ৰবাত পৰি আছিলে, তো মই এইটো ইয়াত দি দিছোঁ যাতে কাজল এইবিলাকত মানে অ'ত ত'ত পৰি যায় যে, তো তাতে ইয়াত যাতে ভালদৰে থাকে গোটেইখিনি বস্তু, তো সেইবাবে মই ইয়াতে মানে থৈ দিছোঁ আৰু। তো ফাৰ্ষ্ট আহিলে এইটো NYWৰ কনচিলাৰ, এইটো মোৰ লাইফৰ প্ৰথম মানে কনচিলাৰ আছিলে, যিটো শেষ হৈছে তথাপিতো আছে। তাৰপিছতে আহিলে চুইচ বিউটি, আৰু দেখিছে কিমান মই ইউজ কৰিছোঁ, শেষেই হ'ব এতিয়া। তাৰপিছতে আহিলে এডাল হুডা বিউটি আইলাইনাৰ, পেন আইলাইনাৰ। তাৰপিছতে এইটো আহিলে ব্লু হেভেনৰ আইব্ৰ' কি বুলি কয়, এইটো আইব্ৰ' যে আঁকে সেইটো, মই এতিয়া পাহৰি গৈছোঁ, এইটো ধুনীয়া ডেইলি ইউজৰ কাৰণে। তাৰপিছতে আহিলে এইটো ৰঞ্জিল কছমেটিকৰ লিকুইড কনচিলাৰ, এইটো মই এবাৰ নে দুবাৰহে ইউজ কৰিছোঁ, এনেই ইউজ নকৰোঁ, মানে কিয় লগতে আপোনাৰ মানে ব্লেণ্ড কৰিব লাগে, পূৰা মানে ড্ৰাই হৈ যায়। তো তাৰপিছতে আহিলে এডাল হৈছে চুগাৰ কছমেটিকৰ কাজল, এডালো বহুত ধুনীয়া, একদম ব্লেক, পূৰা ডাঠ ব্লেকটো। তাৰপিছতে আহিলে এইটো মাছ কছমেটিকৰ আইলাইনাৰ, আৰু এইটো মানে মই ভিডিঅ'ত মই ইউজ কৰি মই ইউজ নকৰোঁ ইমানকৈ। তাৰপিছতে আহিলে এইটো মাছ কছমেটিকৰ মাস্কাৰা, মোৰ ঠাইত মানে এটাই বৰ্তমান মাস্কাৰা আছে, আৰু এটা আছিলে যিটো শুকাই গ'ল, তো মই পেলাই দিলোঁ। তাৰপিছতে আহিলে এইটো ব্লু হেভেনৰ লিফ এণ্ড ষ্টিক টিন। তাৰপিছতে আহিলে এইটো চুইচ বিউটিৰ আইব্ৰ' পেঞ্চিল, আৰু এইটো ভাল কম প্ৰাইজত। তাৰপিছতে আহিলে এইটো চুইচ বিউটি কনচিলাৰ, এইটো মানে অলপমান ডাৰ্ক কালাৰ, তো মই ইমান ইউজ নকৰোঁ, কেতিয়াবা মানে মিলাই জিলাই লওঁ। আৰু কাজল, যোনটো মই মিছ'ৰ পৰা কিনিছিলোঁ, তো সেইবাবে মই ইমানকৈ ইউজ নকৰোঁ। তাৰপিছতে এইডাল আহিলে আইলেছ কালাৰ, আৰু এইটো ইউজ কৰোঁ ভিডিঅ'ত কেতিয়াবা মাজে মাজে। আৰু তাৰপিছতে আহিলে এইটো মানে চাপনাৰ। তাৰপিছতে এইটো হৈছে আইলেছ গ্লু, এইটো মোৰ ফাৰ্ষ্ট গ্লু আছিলে, এইখিনি আছিলে মোৰ ফেচৰ যোনখিনি বেষ্ট মেকআপ, সেইখিনি মই আইছিলোঁ কালেকশ্যন, আৰু মোৰ বৰ বিশেষ ইমান নাই। আৰু 6 মাহ নে 3 মাহ মানৰ পৰাটো মই একদম অনলাইন শ্বপিং কৰা একদম বহুতেই কমাই দিছোঁ, কাৰণ একো নাই, মানে মই ল'ম একেবাৰে অলপ ভাল ভাল বস্তু ল'ম বুলি ভাবিছোঁ, তো সেইবাবে মই একেবাৰে মানে কমাই দিছোঁ টোটেলি। তো এইবিলাক কথা পাছত পাতিম, প্ৰথমতে আপোনালোকক দেখালোঁ। তো এইটো আপোনালোকে চাই আছে বিউটি ব্লেণ্ডাৰ, যিটো বহুত লেতেৰা হৈ আছে, আৰু সেইবাবে ইয়াক আমি দলি মাৰি দিম। তাৰপিছতে আহিলে এইটো হৈছে মেকআপ ফিক্সাৰ। চৰি গাইজ, মই কৈছিলোঁ ন আপোনালোকক যে মোৰ এটাই মেকআপ ফিক্সাৰ আছে, মই পাহৰি গৈছিলোঁ, মোৰ দুটা মেকআপ ফিক্সাৰ আছে, আৰু এইটো মই ফাৰ্ষ্ট কিনিছিলোঁ, তো চাব পাৰে মই কিমান ইউজ কৰিছোঁ। তাৰপিছতে এইফালে আছে আইলেছ মষ্ট ইম্পৰ্টেণ্ট। মই মানে আইলেছটো লগোৱা নাছিলোঁ, যেতিয়াৰ পৰা মই ইনষ্টাগ্ৰামত মানে মেকআপৰ ভিডিঅ' দিছিলোঁ, তো তেতিয়াৰ পৰাই মই এই আইলেছ মানে কিনিছিলোঁ এমেজনৰ পৰা, আৰু বহুতেই মানে কম প্ৰাইজত কিনিছিলোঁ, 200 মান টকাত কিনিছিলোঁ নেকি, আৰু বহুত ধুনীয়া ধুনীয়া আইলেছ আছে, মানে একদম পাতলৰ পৰা একদম ডাঠলৈকে আছে, তো মানে ভাল আৰু বিগনাৰ ফ্ৰেণ্ডলি। তো তাৰপিছতে আহিলে এখন হৈছে আইচ শ্বাডো পেলেট হিলৰি ৰ'দা। আচলতে মই এইটো ভুলতে অৰ্ডাৰ মানে মই অৰ্ডাৰ দিয়া নাই, মানে মোৰ ভুলতে বেলেগ প্ৰডাক্ট ৰিচিভ হৈছিলে, আৰু যিটো কথা আপোনালোকক মই কৈছিলোঁ হল ভিডিঅ'টো, আপোনালোকে যদি চোৱা নাই চাব। ইয়াতো ৰকমৰ কালাৰ আছে, এছেভাৰ কালাৰ আই শ্বাডো পেলেট। আহিলে চুইচ বিউটি আইব্ৰ' জেল, এইটো মানে ব্লেক কালাৰৰ, কিন্তু বিশেষকৈ ব্লেক কালাৰ ইউজ নকৰে, কিন্তু মানে মই বিশেষকৈ ফটোশ্বুটৰ বাবে মানে মই এইটো অৰ্ডাৰ দিছিলোঁ, আৰু বিশেষকৈ ব্ৰাছ জেলৰ কাৰণে, আৰু মোৰ মানে তেতিয়া কিবা অফাৰ চলি আছিলে, বহুত কম প্ৰাইজতে মই পাই গৈছিলোঁ। এনেইতো ইয়াৰ MRP বহুত কিমান আছিলে, 300 মান আছিলে চাগে, কিন্তু মই ইয়াতো 150 মানত পাই গৈছিলোঁ, তো সেইবাবে মই অৰ্ডাৰ দিলোঁ 2 in 1। তো তাৰপিছতে আছে এইখন হৈছে হুডা বিউটি নিচিনা লাগে নহয় জানো,
কিন্তু এখন ফেক হুডা বিউটি, ৰিয়েল বিউটি বিউটি মোৰ আই শ্বেডো পেলেট। আৰু চাব পাৰে মই কিমান ইউজ কৰিছোঁ একদম। ইয়াৰ মানে অলপমান পাউডাৰ টাইপৰ কালাৰবিলাকত আৰু বহুত মানে ফল আউট হয়। তো এনে ঠিকে আছে বিগনাৰ কাৰণে, নতুনকৈ শিকিছে কাৰণে ভালেই আছে। তাৰপিছতে আহিলে এখন হৈছে হিলেৰী ৰোডা। এখনো মানে বহুত ধুনীয়া কালাৰ হয়, কালাৰফুল। আৰু এখন নিউড কালাৰটো এখন পায় আৰু ইয়াৰ কালাৰবিলাকো বহুত ধুনীয়া পিগমেণ্টেড আছে। বিশেষকৈ এইটো চিমাৰ গল্ডেন চিমাৰ কালাৰ, এইটো বহুতে পিগমেণ্টেড। আৰু এইটো বহুত ধুনীয়া গ্ৰীণ কালাৰ। তাৰপিছতে আহিলে এইটোতো গমেই পায়, এইটো বেবী ৱাইপছ, যোনটো মেকআপত বহুতে প্ৰয়োজন আৰু মইতো ইউজে কৰা নাই, মানে মোক লাগিয়ে থাকে। তো সেইবাবে মই এক্সট্ৰা মানে ৰাখিয়ে থৈ দিছোঁ আৰু। তো তাৰপিছতে আহিলে লিকুইড চুইচ বিউটি গ্লিটাৰ আই শ্বেডো। এইটো মানে আপোনালোকে যদি নাজানে আই মেকআপ কৰিবলৈ, দেন এপ্লাই কৰি ল'ব। তাৰপিছতে আঙুলিটোৱে ব্লেণ্ড কৰি দিব, আঙুলিৰ পৰা ব্ৰাছ এডালে ধুনীয়া আপোনাৰ আই মেকআপ লুক হৈ যাব। তাৰপিছতে আহিলে এইটো ফুট আছে, ডাঙৰ ফুট মানে লাগিয়ে থাকে ফটোশ্বুট বা কিবা কিবি, তো সেইকাৰণে থৈ দিছোঁ। আহিলে এখন হৈছে ৰিভাৰ্চেল আই শ্বেডো প্লেট কেজি বুলি কয় আৰু ইয়াৰ কালাৰবিলাক চাব পাৰে, সুন্দৰ একদম ধুনীয়া। কালাৰফুলটো নাই, বিশেষকৈ নিউড টাইপৰে, কিন্তু ইয়াৰ যোনটো পিগমেণ্টেড মানে প্ৰাইচটো হিচাপত পিগমেণ্ট মানে কালাৰবিলাকৰ ধুনীয়া পিগমেণ্টেড আৰু মানে ভাল। আৰু আপুনি যদি বিগনাৰ মানে মেকআপ শিকি আছে, দেন আপুনি ইউজ কৰিব পাৰে। তো চাব পাৰে কালাৰবিলাকত, মানে যোনবিলাকে মেকআপ ভাল পায় ন, তেওঁলোকক মানে মেকআপ যিমান হয় সিমান থাকিলেও মানে নাতে। তো মোৰ ঠাইতো মানে মোৰো তেনেকুৱাই। চ' গাইজ, তাৰপিছতে আহিলে মোৰ এইবিলাক জুৱেলাৰী য'ত আছে আৰু লিপষ্টিক য'ত আছে। তো এয়া যে মানে হেয়াৰ এচেচেৰি য'ত মানে আপুনি কিবা কিবি ফুল চুল পাব। মই পলিচিন আৰু খাৰু আছে দুযোৰমান, ইয়াতে বান্ধি থৈ দিছোঁ। তাৰপিছতে আছে গহনাৰ আমাৰ সোণৰ অলংকাৰ, সোণৰ নহয় মানে অসমীয়া। তাৰপিছতে অলপমান ৱেষ্টাৰ্ণ চিলভাৰ এইটো সৰু ফুটৰ পেকেট, যোনটো মই ফটোশ্বুটৰ কাৰণে ইউজ কৰোঁ। আৰু এইখনো সৰু মানে ফুটৰ পেকেট আছে। আৰু তাৰপিছতে আছে ক্লিপ, আৰু ইয়াতো অলপ ফুলি আছে। তাৰপিছতে ইয়াতো ক্লিপ আছে, ইয়াতো ফুলি আছে। ইমান মানে মোৰ জুৱেলাৰী নাই তথাপিতো। তাৰপিছত তলৰ যোনটো বক্স দেখিছে, সেয়াতো আপোনাৰ লিপষ্টিক আছে, মই বাৰু আপোনালোকক দেখাই আছোঁ। তাৰপিছতে ইয়াত আছে এইটো আহিছিলে, এইটো বক্স, ধুনীয়া এটা বক্স। আৰু এইটো NEA মানে আপোনাৰ ইয়াত কলাবেশ্যনৰ কাৰণে আহিছিলে মোৰ ফেচ ৱাছ এটা আৰু লগতে মইশ্চাৰাইজাৰ এটা। আৰু ফেচ ৱাছটো বোলো ভণ্টিয়ে লৈ গ'ল। জুৱেলাৰী আছে যোনবিলাক মই ভিডিঅ'ত বিশেষকৈ ইউজ কৰোঁ, আৰু এতিয়াতো বিয়া চিয়াও খাব গ'লেও পিন্ধা হয়। তথাপিতো বক্সতে মই মোৰ যিমানখিনি লিপষ্টিক আছে ইয়াতে থওঁ, আৰু তিনিটামান আছে, সেইখিনি মই যোনটো ৰেগুলাৰ ইউজ কৰোঁ, তো মই বেলেগত থৈ দিছোঁ। তো গাইজ, ফাৰ্ষ্ট মই এইটোৱে দেখিছোঁ, ৰঙা লিপষ্টিক। আৰু প্ৰত্যেকজনী ছোৱালীৰ ওচৰততো লিপষ্টিক থাকে, আৰু চবৰে মানে ছোৱালী বিশেষকৈ লিপষ্টিক কিমান প্ৰিয় চবেই জানে, হয়নে নহয় কওকচোন। এইটো ৰঙা লিপষ্টিক, তো মোৰ ঠাইতো আছে। আৰু তাৰপিছতে এইকেইটা লিপষ্টিক দেখিছেনে, এইকেইটা একে এইকেইটাহঁত ইয়াত 6টা নে 4টা কালাৰ আছিলে নেকি, মানে এইকেইটা এটা কম্বত আহিছিলে, ৰকমৰ এইবিলাক কালাৰ, ৰকমৰ নহয় মানে পিংক, ৰেড, তাৰপিছতে অৰেঞ্জ, নিউড পিংক, তো তেনেকুৱা নিচিনা। তো তাৰপিছতে আহিলোঁ চুগাৰ কছমেটিকৰ মিনি লিপষ্টিক। এইটো কালাৰটো বহুত ধুনীয়া, আৰু এইটো মই কোলাবেশ্যনতে পাইছিলোঁ। আৰু তাৰপিছতে আহিলে এইটো মাই গ্লামৰ লিপষ্টিক, আৰু এইটো মই বহুত কম দামতে পাইছোঁ। তাৰপিছতে আহিলে ষ্টেক উইকি, এইটো মিনি লিপষ্টিক, এইটো ভাল ফৰ্মুলাটো, কিন্তু তাৰপিছতে আহিলে চুগাৰৰ কাইৰন, আৰু এইটো মই কোলাবেশ্যনতে পাইছিলোঁ। আৰু ইয়াৰ কালাৰটো চাব পাৰে, বহুত এটা ধুনীয়া কালাৰ এইটো। আৰু যোনটো মই ৰিচেণ্ট যোনটো মেকআপ ভিডিঅ' আছিলে বিয়া ৱেডিং গেষ্টটো, মই তাত ইউজ কৰিছিলোঁ। তাৰপিছতে আহিলে এইটো ইনচাইড কছমেটিকৰ লিপষ্টিক, আৰু এটা আছে ইনচাইড কছমেটিকৰ লিপষ্টিক, এই দুটা। আৰু ইয়াৰ প্ৰাইচ কিমান জানেনে? 80 টকা। অনলাইনত মই 80 টকা দি দুটা, মানে এটাত 80 টকা আৰু, তো মই কিনিছিলোঁ। আৰু ইয়াৰ ছেট নম্বৰ চাই ল'ব পাৰে, বহুতেই ধুনীয়া আৰু লং, মানে ডেইলি ইউজৰ কাৰণে ভাল। আৰু তাৰপিছত এইটো নৰ্মেল আমাৰ যোনটো দোকানৰ পৰা কিনো, সেইটো লিপষ্টিক এডিএছৰ, আৰু এইটো ক'ৰ পৰা আহিলে মই কেনেকৈ আহিলে নাজানো, কিন্তু এইটো ইয়াত নাথাকে। তাৰপিছতে মই 6টা লিপষ্টিকৰ লগত এইটো ফ্ৰী পাইছিলোঁ, যোনটো মই ইউজে নকৰোঁ। নেক্সট যোনটো ড্ৰৰ আছে, তো তাত আছে এইটো ফাৰ্ষ্ট মানে হেয়াৰ মানে চুলি যোনবিলাক লাগে ন প্ৰয়োজনীয় বস্তু, তো সেইবিলাক। তো ফাৰ্ষ্ট এইটো হৈছে নভা গ'ল্ডৰ মানে এইটো হেয়াৰ স্প্ৰে, যোনটো হেয়াৰ ষ্টাইলত মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছতে এইবিলাক হৈছে হেয়াৰ ব্ৰাণ্ড বানানা পাফ, আৰু ইয়াৰ তলত আছে আপোনাৰ এইবিলাক চুলি ষ্টাইল কৰা কিছুমান বস্তু, আৰু এইবিলাক চাব পাৰে। তাৰপিছতে আছে এইটো হেয়াৰ কাৰ্লাৰ মিনি, আৰু যোনটো তাৰপিছতে আছে এটা হেয়াৰ কিম্পিং কৰা এটা মেচিন, হেয়াৰ কিম্পিং কৰা। তাৰপিছত এইবিলাক চেলো টেপ কিবা কিবি এইবিলাক আছে। আৰু তো ইমানখিনিয়ে। আশা কৰোঁ মই আপোনালোকক ভালদৰে দেখাব পাৰিছোঁ, মোৰ মেকআপ কালেকশ্যনটো ভালদৰে ক'ব পাৰিছোঁ, আৰু আশা কৰোঁ আপোনালোকে যাতে মোৰ ভিডিঅ'টো চাই ভাল পালে অলপ হ'লেও।